এখন গ্ৰন্থখনৰ শেষ পৃষ্ঠাত এখন ছবিৰে সৈতে কেইটামান কথা লিখা আছে। ছাত্ৰৰ প্ৰশ্ন: ছাৰ, জীৱনত সফল হ'বলৈ আৰু সুখী হ'বলৈ মই কোনটো ক্ষেত্ৰত আগবঢ়া উচিত? শিক্ষকৰ উত্তৰ: ভাল মানুহ হোৱা। এই ক্ষেত্ৰখনত প্ৰতিযোগীৰ সংখ্যা সীমিত আৰু সুবিধা বহুত। মনৰ জোখাৰে সুখী হ'বা। এই কথাখিনিতে গ্ৰন্থখনৰ পৰিচয় উদ্ভাসিত হৈ উঠিছে। জীৱন আচলতে কি? জীৱনত আমি কি বিচাৰোঁ? বিচৰাখিনি পাবলৈ কি কৰা উচিত? জীৱনত সুখী হোৱাৰ মূল মন্ত্ৰনো কি? এনে অনেক প্ৰশ্নই আমাক সকলো সময়তে আমনি কৰে। এই প্ৰশ্নসমূহৰ যথোপযুক্ত আলোচনা আৰু বিশ্লেষণ গ্ৰন্থখনৰ মূল বিষয়বস্তু। গ্ৰন্থখনৰ নাম লক্ষ্য এক মনুষ্যত্ব। লেখিকা ডক্টৰ নিৰ্মলা দেৱী। প্ৰকাশক পূৰ্বায়ন প্ৰকাশন। প্ৰচ্ছদ ডক্টৰ সঞ্জীৱ বৰা। মুঠ পৃষ্ঠাৰ সংখ্যা 213। গ্ৰন্থখনৰ বাটচৰাতে লেখিকাই লিখিছে: আমি সকলোৱে এটা কথা জানো যে প্ৰচণ্ড প্ৰতিযোগিতাময় এই পৃথিৱীত নিজৰ এক লক্ষ্যত উপনীত হ'বলৈ হ'লে কৰিবলগীয়া একাগ্ৰ প্ৰচেষ্টা বৰ কঠিন। তাতোকৈ কঠিন সফল হৈও সত্যনিষ্ঠ আৰু সাধু হৈ থকাটো। কিন্তু এই পৃথিৱীত অসাধাৰণ তেওঁলোকে যিসকলে কঠিনতম কামবোৰকো আগ্ৰহেৰে আঁকোৱালি লয় আৰু দৃঢ় সততাৰে সমাপন কৰে। গ্ৰন্থখন মুঠ 38টা মূল্যৱান প্ৰবন্ধৰে সামৰা হৈছে আৰু আলোচনাৰ সুবিধাৰ্থে 7টা অধ্যায়ত ভাগ কৰা হৈছে। সেইকেইটা হ'ল ক্ৰমে 1. কেন্দ্ৰীভূত লক্ষ্য, 2. লক্ষ্য প্ৰাপ্তিৰ পথ অভ্যাস, 3. নিজৰ সৈতে চুক্তি আৰু চৰ্ত, 4. কৰ্মস্পৃহা, স্বাস্থ্য আৰু চিৰযৌৱনৰ ৰহস্য, 5. জীৱন এখনা, 6. জীৱন জিনিবা হাঁহিৰে, 7. জীৱন জুখিবা মনুষ্যত্বৰে। জীৱন বৰ অনুপম। জীৱনক সফল ৰূপত আগুৱাই নিবলৈ কত যে প্ৰচেষ্টা। বহুজন সফল হয়, বহুজন আদবাটতে ৰৈ যায়। সফল হ'লেও আকৌ সুখৰ সন্ধানত বহুজনে ককবকাই থাকিব লাগে। মুঠতে জীৱনক বুজি পাবলৈ চেষ্টা কৰোঁতেই যেন জীৱনৰ অন্ত পৰে। মূল্যৱান গ্ৰন্থখনৰ যোগে লেখিকাই জীৱনৰ এনে প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিছে। যিকোনো লোকৰে ভাগি পৰা মনোবল গ্ৰন্থখনে ঘূৰাই আনিবলৈ প্ৰেৰণা যোগাব। স্বনামধন্য লেখক হোমেন বৰগোহাঁইদেৱে গ্ৰন্থখনৰ মুখবন্ধনতে লিখিছে: ডক্টৰ নিৰ্মলা দেৱী মূলতে এগৰাকী ৰাসায়ন বিজ্ঞানী। গৱেষক আৰু শিক্ষক হিচাপে তেওঁ ঈৰ্ষণীয় কৃতিত্ব অৰ্জন কৰিছে। কিন্তু আত্মোৎকৰ্ষৰ সাধনা কৰিব খোজা মানুহক মহৎ চিন্তাৰ যোগান ধৰাৰ ক্ষেত্ৰতো তেওঁ বিৰল কৃতিত্ব অৰ্জন কৰিছে। অসমীয়া ভাষাত
সুচিন্তিত আৰু সুপৰিকল্পিতভাৱে এনেধৰণৰ ৰচনা লিখা একমাত্ৰ লেখকগৰাকী হ'ল নিৰ্মলা দেৱী। ডক্টৰ বিমল মজুমদাৰে লিখিছে, গ্ৰন্থখনে পঢ়ুৱৈ সমাজক প্ৰবল আত্মবিশ্বাসী, আত্মসচেতন আৰু পৰম আশাবাদী কৰি তুলিব। লগতে জীৱনক এক নতুন দৃষ্টিৰে চালি জাৰি চাবলৈ সুযোগ পাব। প্ৰকৃততে গ্ৰন্থখনত কি ক'ব বিচাৰিছে, গ্ৰন্থখনৰ মাজৰ পৰা কেইটামান উক্তি উল্লেখ কৰিলে পাঠকে এটা সম্যক ধাৰণা কৰিব পাৰিব। জীৱন যেনিবা হাঁহিৰে অধ্যায়ত লিখিছে, চৰম পৰিস্থিতিকো আওকাণ কৰি দুৰন্ত সপোন মন মগজুত অনবৰতে কঢ়িয়াই লৈ ফুৰা মানুহজন জীৱন সংগ্ৰামৰ ধুমুহাত পৰি হাৰ মনাৰ বিপৰীতে অধিক কঠিন আৰু পৰিশ্ৰমীহে হয় আৰু অধিক শক্তিশালী হৈ ওলাই আহে। লক্ষ্যপ্ৰাপ্তিৰ পথ অভ্যাস অধ্যায়ত লিখিছে, কোনো বাষ্প বা গেছক আটক নকৰালৈকে সি কোনো যান বাহন চলোৱাত কামত নাহে। কোনো নায়েগ্ৰাৰ জলপ্ৰপাত পোহৰ আৰু শক্তিলৈ পৰিৱৰ্তিত নহয় যদিহে তাৰ জলৰাশিক বিশেষ পদ্ধতিৰে সুৰংগৰ মাজেৰে পাৰ কৰা নহয়। প্ৰিয় পাঠক, কোনো জীৱনেই বিকশিত নহয় যেতিয়ালৈকে ইয়াক আত্মনিয়ন্ত্ৰণেৰে কেন্দ্ৰীভূত কামত উৎসৰ্গিত আৰু শৃংখলাবদ্ধ কৰা নহয়। কৰ্মস্পৃহা, স্বাস্থ্য আৰু চিৰযৌৱনৰ ৰহস্য অধ্যায়ত লিখিছে, নিশা বিচনাত কোনো কাৰণ নোহোৱাকৈ টোপনি নহাৰ বাবে উজাগৰে কটাবলগীয়া অৱস্থা দৈনিক হ'বলৈ আৰম্ভ হ'লেহে সৰহভাগ মানুহে বুজি পায় টোপনিৰ মহিমা। এজন স্বাস্থ্যৱান মানুহৰ বাবে পৰিপুষ্টিযুক্ত খাদ্য, পৰিশ্ৰম, ব্যায়াম যিমান প্ৰয়োজন সিমানেই প্ৰয়োজন টোপনিৰ। মানুহৰ ইতিহাস, অভিজ্ঞতা আৰু শেহতীয়া বিজ্ঞানৰ গৱেষণাই নিঃসন্দেহে প্ৰমাণ কৰিছে যে মানুহৰ কৰ্মদক্ষতা, কাৰ্যদক্ষতা আৰু সিদ্ধান্ত গ্ৰহণৰ নিপুণতা উন্নত কৰিব পাৰে ভাল টোপনিয়েহে। লক্ষ্য এক মনুষ্যত্ব নিঃসন্দেহে এখন প্ৰয়োজনীয় আৰু প্ৰেৰণাদায়ক গ্ৰন্থ। আমি আশা কৰোঁ গ্ৰন্থখনে হেজাৰজনৰ মনৰ হতাশা আঁতৰাই পোহৰৰ বাট দেখুৱাবলৈ সক্ষম হ'ব। এনে এখন সুন্দৰ গ্ৰন্থৰ বাবে লেখিকাক অশেষ ধন্যবাদ জনালোঁ।